মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কোতে উৰা মাৰে। নমস্কাৰ, শ্ৰেয়াছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই চয়াবিন লৈছোঁ, বইল কৰি লোৱা আলু, বইল কৰি লোৱা ভাতকেৰেলা, এয়া ময়দা, আটা বা আপুনি যেনে ঘৰত থাকে তেনেকৈ ল'ব পাৰে। এয়া হালধি, এয়া নিমখ, এয়া কাটি লোৱা সৰু সৰুকৈ পিঁয়াজ, এয়া বিলাহী কাটি লৈছোঁ, এয়া জলকীয়া নিদিলেও হয়, এয়া ইলাচি আৰু ডালচেনি, এয়া হৈছে তেজপাত। তাৰপিছত মই চয়াবিনখিনি বইল কৰি পেলাই এনেকৈ ঠাণ্ডা হোৱাৰ পাছত হাতেৰে মোহাৰি দিছোঁ যাতে ভালকৈ গুড়ি হৈ যায়। আপুনি চামুচেও কৰিব পাৰে, সেইটো নিজৰ কথা, যেনেকৈ সুবিধা পায় তেনেকৈয়ে কৰি ল'ব। তাৰপিছত মই বইল কৰি লোৱা আলুটো তাতে পিটিকি দিছোঁ, গোটেইখিনি ভালদৰে সানি লৈছোঁ। তাৰপিছত মই ভাতকেৰেলা যিখিনি বইল কৰি লৈছিলোঁ সেইখিনি গুটিখিনি উলিয়ালেও হয় নুলিয়ালেও হয়। যদি আপুনি গুটি খাই ভাল পায় তেতিয়াহ'লে গুটিখিনি থাকিবলৈ দিব। আৰু মোৰ ভাতকেৰেলাটো মই গুটি উলিয়াই লৈছোঁ আৰু তাতে সানি পেলাইছোঁ। ভালদৰে সানি লোৱাৰ পাছত আপুনি চামুচেও সানি ল'ব পাৰে। মই হাতেৰে বেছি সুবিধা পাওঁ কাৰণে হাতেৰে সানিছোঁ। সকলোখিনি সানি হৈ যোৱাৰ পাছত এয়া দেখিছে ভালদৰে মিহলি হৈ গৈছে। তাতে আপুনি ময়দা, আটা বা যিয়েই হওক আপোনাৰ ওচৰত যি থাকে ঘৰত, মোৰ ওচৰত আটা আছিলে কাৰণে মই আটাই দি দিছোঁ। এয়া নিমখ সোৱাদ অনুযায়ী আৰু হালধি অকণমান একেলগে এয়া মই মিহলাই লৈছোঁ। সকলোখিনি এনেকৈ আপোনালোকে হাতেৰেও পাৰে বা চামুচেও কৰি ল'ব পাৰে। মই চামুচে এনেকৈ সকলোখিনি মিহল কৰি ল'লোঁ। এয়া দেখা পাইছে ধুনীয়াকৈ মিহলি হৈ গৈছে গোটেইখিনি। তাৰপাছত মোৰ আলু বইল কৰি যোৱা থাকি গৈছিলে, সেয়া মই বেলেগকৈ আলু পিটিকি লৈছোঁ হাতেৰে। ভালকৈ হাত ধুই আপোনালোকে হাতেৰে পিটিকিলে বেছি সুবিধা হয় মই ভাবোঁ। এয়া দেখা পাইছে মই চব তৈয়াৰ কৰি লৈছোঁ। এতিয়া মোৰ বনাবৰ কাৰণে ৰেডি হৈ গৈছে। এয়া আপোনালোকে দেখিছে, এয়া মই কেৰাহী গেছত উঠাই লৈছোঁ, হাই ফ্লেমতে থাকিবলৈ দিব। তাৰপাছত এয়া মই সামান্য তেলহে মই দিছোঁ, কিয়নো এতিয়া লকডাউন চলি থকাৰ নিচিনাই, সেইটো কাৰণে ধৰক বস্তুৰ মিতব্যয়িতা কৰিলে সকলোৰে কাৰণে ভাল আৰু তেল অলপমান খালে সকলোৰে ভাল। এয়া তেল পকিবলৈ আৰম্ভ কৰিছে, এয়া দেখা পাইছে। আপোনালোকে দেখিছে মোৰ ছোৱালীয়ে এটা গান গাইছে। এয়া মই এটা এটাকৈ এনেকৈ দীঘলীয়াকৈ লাডু নিচিনা কৰি লৈছোঁ। তেনেকৈ আপোনালোকে যিমান পাৰে সিমান, মই 6টা কৰিছোঁ, 6টা 7টা এনেকুৱাই হৈছে মোৰ। আপোনালোকে যিমান পাৰে ধৰক সিমানেই কৰি ল'ব ভালদৰে এনেকৈ। এয়া আপোনালোকে দেখিছে, স্ক্ৰীণত মই দেখাই আছোঁ মই কেনেকৈ কৰিছোঁ। আচলতে এয়া মোৰ প্ৰথম প্ৰয়াসহে দেই, কি হৈছে নাজানো, এনেই আৰু কৰি চালোঁ। এয়া মই আটাখিনি এনেদৰে পানী দি পেলাই, বেছি ডাঠো নকৰিব বেছি ঢিলাও নকৰিব। এয়া দেখা পাইছে, এনেকৈ গুলি ল'ব পাত্ৰ এটাত। এয়া আপোনালোকে দেখা পাইছে ভালদৰে গুটিটো আঁতৰাই পেলাই। এয়া এতিয়া মই ইয়াত এটা এটাকৈ ডুবাই দিছোঁ, সাৱধানে কৰিব যাতে ভাঙি নাযায়। এয়া মই তেল পকাৰ লগে লগে এটা এটাকৈ দি দিছোঁ। মই কিন্তু একদম কম তেল ইউজ কৰিছোঁ, বেছি নাই কৰা, যিহেতু বেছি তেল খালে আমাৰ স্বাস্থ্যৰ পক্ষে ভাল নহয়।
সদায় যে কম খাওঁ সেয়া নহয়, কিন্তু মই যিমান পাৰোঁ এতিয়া কম তেল খাবলৈ মানে ভাবিছোঁ আৰু কম তেল খাম সদায়। এয়া ৰঙচুৱা পুৰি যোৱালৈকে এনেকৈ লৰাই থাকিব, তলত লাগিবলৈ নিদিব। গেছটো পাৰিলে মিডিয়ামৰ হাই ফ্লেমৰ মাজতে ৰাখিব, তেতিয়া জ্বলিও নাযায় আৰু একেবাৰে সোনকালেই হৈ উঠে। সেয়া আপোনালোকে দেখা পাইছে, মই এনেদৰে লৰাই আছোঁ। মোৰ ওচৰত এটা কথা কৈছোঁ, মোৰ ওচৰত কোনো ষ্টেণ্ড নাই, সেয়ে মই হাতেৰে ধৰি ধৰি কৰিছোঁ কাৰণে অলপমান লৰি গৈছে। ভাবিছোঁ আপোনালোকৰ যদি সঁহাৰি পাওঁ লাহে লাহে মই সেইকেইটা বস্তু ল'ম আৰু। মোৰ চেনেলটো নতুন হয়, আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এয়া মই এটা এটাকৈ এনেকৈ তেলৰ পৰা এয়া দেখা পাইছে ধুনীয়াকৈ ভাজি হৈ গৈছে ৰঙচুৱাভাৱে। এয়া মই সেয়া তেলতে ইউজ কৰিছোঁ। এয়া মই পাঁচফোৰণ দি দিছোঁ কেইটামান, তাৰপিছত তেজপাত দিছোঁ, এয়া তাৰপিছত পিঁয়াজ দিছোঁ। আপোনালোকে এটা কথা মন কৰিব, মই কিন্তু একো মছলা ইউজ কৰা নাই। এয়া এনেদৰে লৰাই থাকিম ৰঙা হোৱালৈকে। গৰম মছলাই হওক বা মই একো মছলা ইউজ কৰা নাই ইয়াত, একেবাৰে নিৰোগী। আপোনালোকে যিকোনো মানুহে এয়া সেৱন কৰিব পাৰিব, বা আপোনালোকে ভাল ধৰণে যদি কিছুমানে যদি খাই ভাল পায় বোলে মছলাও দিব পাৰে। এয়া মই হালধি দিছোঁ, এয়া সোৱাদ অনুযায়ী মই নিমখ দিছোঁ। আপোনালোকে যদি কমকৈ খায় কমকৈ দিব, বেছিকৈ খালে বেছিকৈ দিব। মই এচামুচ দি পেলাই অকণমান নিমখ দি দিছিলোঁ, যিহেতু ইয়াত পানী দিম মই, সেয়ে এয়া ইলাচি আৰু ডালচেনি অকণমান দি দিছোঁ। সোৱাদটো ধুনীয়া লাগিব, তেতিয়া গোন্ধ এটাও আহিব। এয়া মই এনেদৰে কৰি আছোঁ। এতিয়া মই কাটি লোৱা বিলাহী এটাহে মই কাটি লৈছিলোঁ সৰু সৰুকৈ, সেয়া মই দি দিছোঁ। এয়া দেখা পাইছে, মই কিন্তু ইয়াত জলকীয়া দিয়া নাই, কিয়নো মোৰ এজনী সৰু ছোৱালী আছে, তাইৰ কাৰণে মই জলকীয়া দিয়া নাই, তাই এইবিলাক বস্তু খাই ভাল পায়। এয়া মই যিখিনি পিটিকি লৈছিলোঁ আলু আৰু ভাতকেৰেলা দি পেলাই, সেইখিনি মই এয়া দি দিছোঁ। এইটো অৱশ্যে আপোনালোকে ভাতকেৰেলা ৰেচিপি বুলিও ক'ব পাৰে, চয়াবিনৰ ৰেচিপি বুলিও ক'ব পাৰে। মোৰ নিজৰ মনত এটা এনেই ভাৱ আহিলে আৰু সদায় সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভাতকেৰেলা হৈছে এতিয়া বতৰৰ পাচলি, চয়াবিনটোতো আমি সকলোতে চব সময়তে পাওঁ। এয়া মই ভাজি আছোঁ, এয়া তেল বিৰিঙি আহিছে। মই কিন্তু বেছি তেল ইউজ কৰা নাই, আপোনালোকে দেখা পাইছে কম তেলতে ভাজিছোঁ মই। এয়া মই গৰম পানী প্ৰথমতে অকণমান দি লৈছোঁ, তাৰপাছত অকণমান ভাজ খোৱাৰ পাছত মই আকৌ দিম। এয়া মই আৰু দি দিছোঁ পানী, বেছি জুলীয়া নকৰিব, থুপথুপীয়া নিচিনা হ'লেহে খাবলৈ ভাল লাগিব। এয়া দেখা পাইছে আপোনালোকে, এয়া বকবককৈ উতলি আছে, গোন্ধটো কিন্তু ধুনীয়াই ওলাইছে। মই নিজকে একো পাকৈত ৰান্ধনি বুলি ক'ব বিচৰা নাই, হ'লেও বনাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰায় হৈছেই, ভালকৈ দেখা পাইছে। এতিয়া মই ঢাকনি দি ঢাকি দিম, 5 মিনিটমানৰ পাছত উঠাই এয়া দেখা পাইছে ধুনীয়া হৈ গ'ল তৰকাৰী। এয়া দেখা পাইছে আপোনালোকে, এনেকৈ লৰাই চাব। এয়া মোৰ তৰকাৰী হ'লেই, 5 মিনিট অলপ 2-3 মিনিট গেছৰ মিডিয়াম ফ্লেমত ৰাখি এনেদৰে লৰাব অকণমান, যাতে তলত লাগি নাযায়। এয়া দেখা পাইছে ধুনীয়াকৈ উতল আহিছে। গৰম পানী ব্যৱহাৰ কৰিব আপোনালোকে, তেতিয়া সোৱাদটো আৰু বাঢ়ি আহিব। এয়া মোৰ আজিৰ তৰকাৰী হৈ গৈছে। এয়া দেখা পাইছে মই ধুনীয়াকৈ কি পাৰিছোঁ গম নাপাওঁ,
ছাৰ্ভ কৰিব ভালদৰে নাজানো, কিন্তু দেখি দেখি অলপ অলপ শিকিছোঁ আৰু। সেয়া ৰাতি কৰিলোঁ কাৰণে মোৰ ওচৰত একো ধনিয়া, মই মাজেৰে কৰিছোঁ। আপোনালোকে ইয়াত ধনিয়া বা মান ধনিয়া দিব পাৰে। ৰাতি হৈ যোৱাৰ বাবে মই মান ধনিয়া ছিঙিবলৈ যাব নোৱাৰিলোঁ। এজনী মোৰ ছোৱালী, তাই খাবলৈ আহি ৰৈ আছেহি। তাই মোক কয়, মা ৰেখা বাৰ নিচিনা কৰা। অসমীয়া ছোৱালী ৰেখা মই সদায় চাওঁ আৰু তাৰ পৰাই মই এয়া কৰিবলৈ আগবাঢ়িছোঁ। ৰেখা বাক মোৰ বহুত ভাল লাগে, সদায় ভ্লগবিলাক মই চাওঁ। মই এটা বাতি তেনেদৰে উলিয়াই লৈছোঁ। এয়া দেখা পাইছে, দেখিবলৈ যেনেকৈ ধুনীয়া হৈছে, খাবলৈও বাৰু ভালেই হৈছিলে। এয়া দেখা পাইছে আপোনালোকে। আপোনালোকে ছাৰ্ভ কৰোঁতে বেলেগ বেলেগ কিবা কিবিও দি দিব পাৰে ওপৰত, ধনিয়া হওক, মান ধনিয়া হওক, পিঁয়াজো কাটি দিছোঁ। তাই হেনো খাই খুব ভাল পালে, সেইটো কাৰণে এনেকৈ চাই আছে। আপোনালোকে যদি মোৰ চেনেলটো ভাল পালে, প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।